আপুনি জানেনে আমাৰ মানৱ মগজুত দিনটো কিমান চিন্তা? আপুনি জানেনে আমাৰ মানৱ মগজুত কোনো এটা পাৰ্ট নোহোৱা হ'লে আমাৰ ভয় নোহোৱা হৈ যায়? নেজানে ন? তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। মগজু এটা শৰীৰৰ এনেকুৱা অংগ যিটো অংশই আমাৰ চিন্তা ধাৰণ সম্পূৰ্ণ পৰিচালিত কৰে। আমাৰ মগজুটো ৭৫%তকৈও বেছি পানীৰে গঠিত। যেতিয়া আপোনাৰ বয়স ৫ বছৰ আছিল তেতিয়া মগজুৰ বিকাশ প্ৰায় ৯৫% বাঢ়ে বুলি গম পোৱা গৈছে। আপোনাৰ মগজুটো প্ৰতিদিনে ৬০,০০০ৰো বেছি চিন্তা আহে বুলি অনুমান কৰা গৈছে। আমাৰ মগজুটোৰ পৰা এমাইজিডালা অংশটো যদি উলিয়াই দিওঁ তেতিয়া আমাৰ মানুহৰ ভয় ভাৱটো চিৰকাললৈ নোহোৱা হৈ যাব। এয়া আছিল আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধু পৰিয়ালবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।